APSLCৰ নেতাসকলে যিটো সমদল উলিয়াইছিল সেইটো সমদল উলিওৱাৰ পাছত তেওঁলোকে জিলা আয়ুক্তক স্মাৰক পত্ৰ এখন প্ৰদান কৰিলে। তাৰ পাছত ওলাই আহোঁতে তেওঁলোকে সংবাদকৰ্মীৰ সন্মুখীন হ'ল। তাৰপাছত সংবাদকৰ্মীসকলে প্ৰশ্ন কৰিলে তেওঁ খঙত জাঙুৰ খাই উঠিছিল। এই ঘটনা সন্দৰ্ভত আমি ডিপু প্ৰেছ ক্লাব আৰু ডিজিটেল মিডিয়া ইউনিয়ন অফ কাৰ্বি আংলং আমি অতিশয় দুখ পাইছোঁ। এই ঘটনাটো বৰ দুৰ্ভাগ্যজনক আৰু আমি ইয়াক তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ। আমি জানো GI কাথাৰ কালি যিটো ব্যৱহাৰ কৰিলে, যিটো ব্যৱহাৰ নহয় ঠিক দুৰ্ব্যৱহাৰ, সংবাদকৰ্মীসকলক যিটো দুৰ্ব্যৱহাৰ কৰিছে এইটো ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে তেওঁ এজন প্ৰকৃত নেতা নহয়। তেওঁৰ এতিয়াও শিশুসুলভ মানসিকতা আছে, অৰ্থাৎ চাইল্ডিছটো এতিয়াও আছে। ইয়াৰ উপৰি তেওঁ এতিয়াও ৰাজনৈতিকভাৱে পৰিপক্ক হোৱা নাই। হি ইজ নট পলিটিকেলি মেচিউৰ ষ্টিল নাও। মানুহৰ বয়স হ'লে অলপ গাম্ভীৰ্যতা থাকিব লাগে, খংটো দমাব লাগে। আপোনালোকে সকলোৱে জানে GI কাথাৰৰ বয়স এতিয়া 74 হৈছে আৰু 6 বছৰৰ পাছত যিটো তেওঁৰ বয়স 80 বছৰ হ'ব। এইটো বয়সত যদি তেওঁ এই সৰু সৰু ল'ৰা ছোৱালীৰ নিচিনা যদি খং উঠে, প্ৰশ্ন কৰোঁতে যদি খং উঠে, তেতিয়াহ'লে ৰাইজক তেওঁ কেনেকৈ নেতৃত্ব দিব পাৰিব। গতিকে তেওঁ চাৰিম কিশোৰ বুলি যি সংবাদকৰ্মী আছিল তেখেতক তেওঁ যি দুৰ্ব্যৱহাৰ কৰিলে, বংগসেনা বুলি তাক জাপি দিয়া হৈছে আৰু আপোনালোকক কোনোবাই টকা দি পেলাই ইয়াত পঠিয়াইছে, টকা দি পেলাই প্ৰশ্ন কৰাইছে, এইবিলাক যিটো কথা সুধিছে নহয় সেইটো আনফৰ্চুনেট। আৰু তেওঁ ইয়াৰ পৰা গম পোৱা যায় তেওঁ ৰাজনৈতিকভাৱে এতিয়াও পৰিপক্ক হোৱা নাই। তাৰপাছত তেওঁ প্ৰকৃত নেতা নহয়। প্ৰকৃত নেতা হ'লে তেওঁ ধৈৰ্য থাকিলেহেঁতেন, তেওঁ খং নিয়ন্ত্ৰণ কৰিলেহেঁতেন, যিটো বস্তু সকলো লিডাৰে সকলো নেতাই কৰা উচিত। গতিকে আমি GI কাথাৰৰ যিটো কাণ্ড কাৰখানা যোৱাকালি যিটো নাটক কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনে নকৰিবলৈ আমি সকীয়াই দিছোঁ। আচল প্ৰশ্নটো কি আছিলে? আচল প্ৰশ্নটো তেনেকুৱা আছিল যে আপোনালোকে আগতে 6 শ্বেডিউল দাবী কৰি আছিল, এতিয়া আপোনালোকে কিয় অট'নমাছ ষ্টেট দাবী কৰিছে? কিন্তু সেইটো খং উঠিব লগা কথা নহয়তো। তেওঁ উত্তৰ দিব পাৰিলেহেঁতেন যে আমি দুয়োটাই ল'লে আমি দুয়োটাই পালে আমি পুঁজি বেছি পাম, টকা বেছি পাম, ৰাইজৰ উন্নতি হ'ব, সেইটোৱে তেওঁ ক'ব লাগিছিল। আৰু সংবাদকৰ্মীৰ আগত কি উত্তৰ দিব লাগে সেইটো আমি বুজাব লাগিব নেকি? ইয়াৰ কথা এইটো শিকাব লাগিব, সেইটোতো শিকাব নালাগে, তুমি জানিব লাগিছিল। গতিকে এইটো প্ৰশ্নবিলাক কূটনৈতিকভাৱে ডিপ্ল'মেটিকেলি উত্তৰ দিব পাৰিলেহেঁতেন। গতিকে GI কাথাৰ যিটো ভুল কৰিছে তেওঁ সংবাদকৰ্মীৰ আগত ক্ষমা খুজিব লাগে। যদি ক্ষমা নোখোজে তেনেহ'লে আমি তেওঁক সামাজিকভাৱে বয়কট কৰিম, সামাজিকভাৱে আমি বৰ্জন কৰিম।